নমস্কাৰ বন্ধুসকল, বেষ্ট হেল্পিং আছামিজৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম যে টিকটক আকৌ আহি গ'ল। টিকটক কেনেকৈ আহি গ'ল আপোনালোকক সকলোবোৰ দেখাই আছোঁ। ভিডিঅ'টো লাষ্টলৈ চাই থাকক। আপুনি যদি টিকটক ভাল পায়, আপোনাৰ কাৰণে ভাল খবৰ। ইনষ্টাগ্ৰামত এতিয়া টিকটকৰ দৰে এনেকুৱা এটা ফিচাৰ্ছ আহি গৈছে, সেইটো আপোনালোকে ইনষ্টাগ্ৰামত পাই যাব। কেনেকৈ পাই যাব আপোনালোকক মই দেখাই আছোঁ মই মোবাইলৰ সহায়ত। তাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি দিব। তো এইটো ভিডিঅ' বন্ধুসকলক শ্বেয়াৰ কৰক, সকলোৱে যাতে গম পায় টিকটকটো আকৌ আহি গ'ল। মানে ইনষ্টাগ্ৰামৰ জৰিয়তে টিকটকৰ দৰে এনেকুৱা ফিচাৰ্ছ এটা আহি গ'ল, একদম ছেম টু ছেম টিকটকে আপোনালোকে দেখি গম পাব। আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো লাষ্টলৈ। ফাৰ্ষ্টতে বন্ধুসকল ইনষ্টাগ্ৰামটো আপডেট দিলে হ'ব। প্লে' ষ্টৰত গৈ ইয়াতে দুটা আপডেট আহিছে। মানে এটা হ'ল আপুনি কমেণ্টবোৰ আজি পিন কৰিব পাৰিব, মানে ইউটিউবত যেনেকৈ পিন কৰিব পাৰি কমেণ্টবোৰ, এনেকৈ ইয়াতে কমেণ্টত যদি টেপ কৰি ধৰা যায়, ইয়াতে পিন অপশ্যনটো আহি গৈছে। আগতে এইটো অপশ্যন নাহিছিল, এইটো নতুনকৈ আহিছে। আৰু নেক্সট টিকটকৰ অপশ্যনটো আপোনালোকক দেখাই আছোঁ। এইটো হ'ল মানে আপুনি যদি চাৰ্জত চাই, ইয়াতে ফাৰ্ষ্ট ৰিলছ বুলি এটা অপশ্যন আহিছে। ৰিলছটোত ইয়াতে আপুনি টিকটকৰ দৰে ভিডিঅ' দেখা পাব, শ্বৰ্ট ভিডিঅ'। ইয়াতে আপুনি যিমানে চাই সিমানে দেখা পাই থাকিব যে টিকটকৰ দৰে ভিডিঅ'। ইয়াতে আপুনি ভিডিঅ' বনাবও পাৰিব, বা আপুনি কোনোবাৰ পৰা মিউজিকটো ইউজ কৰিব পাৰিব, বা আপুনি ইফেক্টটো ইউজ কৰিব পাৰিব। তো ভিডিঅ'টো লাষ্টলৈ চাই থাকক। ইয়াতে মই দেখাই আছোঁ কেনেকৈ আপুনি ইয়াতে টিকটকৰ দৰে ইনষ্টাগ্ৰামত টিকটকৰ দৰে ভিডিঅ' বনাব পাৰিব। তো এতিয়া এইটো ভিডিঅ'ৰ পৰা মই চাউণ্ডটো লৈ দেখুৱালোঁ আপোনালোকক। ইয়াতে চাউণ্ডটো ক্লিক কৰি দিলে আপোনাক কোনখিনি চাউণ্ড লাগিব আপুনি ইউজ কৰি ল'ব পাৰিব। তাৰপিছত এনেকুৱাকৈ ভিডিঅ' যিমান চাব পাৰিব, শ্বৰ্ট ভিডিঅ' সকলোবোৰ। ইয়াতে আপুনি কেনেকৈ বনাই মই দেখাই আছোঁ। ইয়াতে ফাৰ্ষ্টতে আপুনি ষ্টৰি য'ত দিছিলে, আপুনি ষ্টৰি বা লাইভ কৰিছিল আপোনালোকে, ইয়াতে ষ্টৰিত গৈ আপোনালোকে ষ্টৰি অপশ্যন আছিল, আগতে লাইভ অপশ্যন আছিল। ইয়াতে লাইভ অপশ্যনত ক্লিক কৰি দিলে আপোনালোকৰ লাইভ হৈছিল। এতিয়া নতুন এটা অপশ্যন আহিছে ৰিলছ বুলি, ছাইডত ষ্টৰি যদি ৰাইট ছাইডে ক্লিক কৰি দিয়ে ৰিলছ বুলি, ইয়াতে আপুনি টিকটকৰ দৰে সেইটো অপশ্যন পাব। ইয়াতে আপুনি চাউণ্ড ইউজ কৰিব পাৰিব, বহুতবিলাক মিউজিক আছে, চাউণ্ড আছে, আপোনালোকে ইয়াতে ইউজ কৰি ভিডিঅ' বনাব পাৰিব। তাৰপিছত ইয়াতে আপুনি ইফেক্টছ ইউজ কৰিব পাৰিব, ইফেক্টটো দি আপুনি ভিডিঅ' বনাব পাৰিব। ইয়াতে বহুতবিলাক ইফেক্ট আছে ইনষ্টাগ্ৰামত, আপোনালোকে জানে। তাৰপিছত ইয়াতে আপোনালোকে তলফালে আপুনি দেখা পাব যে টিকটকৰ দৰে টাইমাৰ। ইয়াতে আপুনি টাইমাৰটো ছেট কৰি দি আপুনি ড্ৰেছ চেঞ্জ কৰিব পাৰে, বা আপুনি আৰু বেলেগ চাউণ্ড এটা ইউজ কৰিব পাৰে। তাৰপিছত এটা অপশ্যন আছে, এইটো শ্ল'-ম'। এইটো সকলোৱে ভাল পায় বন্ধুসকল। শ্ল'-ম' অপশ্যনটো আছে ইনষ্টাগ্ৰামত, দিছে এতিয়া একদম ছেম টু ছেম টিকটকৰ দৰে কৰি দিছে। ইনষ্টাগ্ৰামত নতুন আপডেট আহিছে। আপোনালোকে যদি আপডেট দিয়া নাই, আপডেট দি লওক, তেতিয়াহ'লে আপুনি অপশ্যনটো পাব। তো এইখিনিয়ে বন্ধুসকল। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, আমাৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আশা কৰোঁ বন্ধুসকল ভিডিঅ'টো ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আপোনালোক সকলোবোৰ বন্ধু বান্ধৱীলৈ।